Hello friends, তোমালোকক আজি মই পঢ়াম ক্লাছ 10 সায়েন্সৰ বুকৰ প্ৰথম চেপ্টাৰটো। তোমালোকে খালি চাই যোৱা, তোমালোকক মই A to Z পঢ়াই কিনে ইয়াৰ কুৱেশ্যন এনসাৰবিলাক দিম আৰু যিমানখিনি MCQ হয় তোমালোকক সকলোবোৰ উলিয়াই দিম। এই প্ৰথম অধ্যায়টোৰ নাম হৈছে যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ। এই চেপ্টাৰটোত আমি ৰাসায়নিক বিক্ৰিয়াবিলাকৰ বিষয়ে পঢ়িম আৰু তাৰ পৰা উৎপন্ন হোৱা যিবিলাক সমীকৰণ আৰু সেইবিলাকৰ বিষয়ে পঢ়িম। এক্সামত ইয়াৰ পৰা ৰাসায়নিক বিক্ৰিয়াৰ ডেফিনেশ্যন আহিব পাৰে আৰু সমীকৰণ লিখা আহিব পাৰে আৰু মাজৰ MCQবিলাক আহিব পাৰে। তোমালোকক মই A to Z সকলোবোৰ দি দিম, তোমালোকে চাই যোৱা। প্ৰথম দিয়া আছে যে দৈনন্দিন জীৱনত ঘটি থকা তলৰ ঘটনাসমূহ বিবেচনা কৰা আৰু ভাবা কি ঘটে যেতিয়া গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়, লোৰ টেৱা বা কেৰাহী এখন বা গজাল এটা সেমেকা বায়ুত মুকলিকৈ থোৱা হয়, আঙুৰৰ কিম্বন হ'ব দিয়া হয়, খাদ্যবস্তু ৰন্ধন কৰা হ'ল, আমাৰ শৰীৰত খাদ্যবস্তু হজম হয়, আমি উশাহ লওঁ। এই গোটেইকেইটা পইণ্টৰ মাজত এই ৰাসায়নিক বিক্ৰিয়া সোমাই আছে আৰু এই বিক্ৰিয়াবিলাকৰ পৰা যিবিলাক সমীকৰণ হয় সেইবিলাক সোমাই আছে ইয়াতে। আমি এইবিলাকৰ বিষয়ে পঢ়িম। এই ফাৰ্ষ্ট চেপ্টাৰটোৰ এই ফাৰ্ষ্ট পেজটোৰ এই কাৰ্যকলাপটো ইম্পৰ্টেণ্ট, এক্সামত ইয়াৰ পৰা MCQ আহিব পাৰে। তোমালোকে এই কাৰ্যকলাপটো ভালকৈ পঢ়ি চাবা। ইয়াতে কুৱেশ্যন এনেকুৱা হ'ব পাৰে যে বায়ুত মেগনেছিয়াম ফিটাৰ দহনৰ ফলত শিখাডাল কি কালাৰত জ্বলি উঠে, মানে কি ৰঙেৰে জ্বলি উঠে আৰু তাৰ ফলত কি উৎপন্ন হয়। তো এনচাৰটো হ'ব যে মেগনেছিয়াম ফিটা এডাল উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব যেতিয়া দহন কৰা হয় আৰু এবিধ বগা পাউডাৰ পৰিণত হ'ব আৰু দহনৰ ফলত মেগনেছিয়ামডাল কি হ'ব, মেগনেছিয়াম অক্সাইডলৈ ৰূপান্তৰিত হ'ব। মেগনেছিয়ামডাল দহনৰ ফলত মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব আৰু বগা শিখাৰে জ্বলি উঠিব আৰু বগা পাউডাৰ পৰিণত হ'ব। এই পইণ্টকেইটা মনত ৰাখি থ'বা। তাৰপিছত আমি পঢ়িম এই পইণ্টকেইটা। এটা ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰাত আমাক সহায় কৰে। এতিয়া আমি ডাইৰেক্টটো গম নাপাওঁ যে কোনো এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই ঘটা নাই। এতিয়া আমি এই 4টা পইণ্ট চাই কিনে গম পাম যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই। তাৰপিছত প্ৰথমটো হৈছে অৱস্থাৰ পৰিৱৰ্তন, দ্বিতীয়টো হৈছে ৰঙৰ পৰিৱৰ্তন, তিনিটো হৈছে গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন। এই 4টা পইণ্ট যদি আমি দেখিবলৈ পাওঁ তেতিয়া গম পাম যে তাত এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে। তোমালোকে এই 4টা মনত ৰাখি থ'বা যে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন। ছাপ'জ কোনো এটা বস্তু ঠাণ্ডা হৈ আছে, হঠাতে গৰম হৈ গ'ল, তাত কি হৈছে, এটা বিক্ৰিয়া হৈছে। অৱস্থাৰ পৰিৱৰ্তন হ'ল ৰঙৰ পৰিৱৰ্তন। ছাপ'জ কোনো এটা বস্তু ৰঙা আছিল, হঠাৎ কিবা এটা কেমিকেল দিয়াৰ লগে লগে কি হ'ল, ৰঙৰ সলনি হৈ গ'ল, ৰঙাৰ পৰা নীলা হৈ গ'ল। এতিয়া গম পাম যে বস্তুটো কি হ'ল, ৰঙৰ পৰিৱৰ্তন হ'ল। গেছৰ উৎপত্তি, যেতিয়া কোনো এটা বস্তুত আমি দেখোঁ যে হঠাতে গেছ উৎপত্তি হৈছে, সেইটো তাত ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি গম পাম যেতিয়া গেছ উৎপত্তি হ'ব। উষ্ণতাৰ পৰিৱৰ্তন, যেতিয়া কোনো এটা বস্তু হঠাৎ ঠাণ্ডাৰ পৰা গৰম হৈ যায়, তাতে এটা কি হৈছে, বিক্ৰিয়া এটা সংঘটিত হৈছে। সেইবাবে আমি এই 4টা পইণ্ট মনত ৰাখি থ'বা, তেতিয়া গম পাম। এই 4টা যদি এটাও যদি দেখা পাওঁ তেতিয়া ৰাসায়নিক বিক্ৰিয়া ঘটিছে বুলি গম পাম। হ'ল নেক্সট ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণ কেনেকৈ লিখা হয়? প্ৰথমতে থাকে বিক্ৰিয়ক আৰু তাৰপিছত থাকে বিক্ৰিয়াজাত পদাৰ্থ। এই বিক্ৰিয়ক পদাৰ্থকেইটা লগ হৈ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। ইয়াতে কি আছে, প্ৰথম বিক্ৰিয়ক পদাৰ্থ মেগনেছিয়াম প্লাছ অক্সিজেন। মেগনেছিয়াম আৰু অক্সিজেন বিক্ৰিয়ক পদাৰ্থ লগ হৈ কি উৎপন্ন হয়, মেগনেছিয়াম অক্সাইড বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। এই আমি যে এইমাত্ৰ পঢ়িলোঁ, যেতিয়া মেগনেছিয়াম দহন কৰা হয় কি উৎপন্ন হয়, ইয়াতে পঢ়িলোঁ মেগনেছিয়াম দহনৰ ফলত যে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এতিয়া চোৱা যে মেগনেছিয়াম যেতিয়া দহন কৰোঁ কি হয়, অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে দহন হ'ব, সেইকাৰণে অক্সিজেনৰ সংস্পৰ্শলৈ কি উৎপন্ন হ'ল, মেগনেছিয়াম অক্সাইড। এইখিনি কেনেকৈ হ'ল তোমালোকক মই যেতিয়া সন্তুলিত কৰোঁ বা ৰাসায়নিক বিক্ৰিয়া কেনেকৈ ওলাওঁ সেইবিলাক পঢ়াটো তোমালোকক দেখাই দিম। তোমালোকে মনত ৰাখি থ'বা। এতিয়া আমি পঢ়িম ৰাসায়নিক সমীকৰণ লিখন, ৰাইটিং এ কেমিকেল ইকুৱেশ্যন। ৰাসায়নিক সমীকৰণ কেনেকৈ লিখোঁ আমি, ৰাসায়নিক সমীকৰণ লিখিবলৈ আমি মৌলবিলাকৰ নাম মুখস্থ ৰাখিব লাগিব, তাৰ সংকেত, তাৰ ইলেক্ট্ৰনৰ বিন্যাস। এইখিনি হোৱাৰ পিছতে আমি ৰাসায়নিক সমীকৰণ লিখিব পাৰোঁ। তোমালোকক আজি মই ইয়াতে ওপৰে ডেফিনেশ্যনবিলাকৰ বিষয়ে বুজাই যাম। নেক্সট ক্লাছবোৰত তোমালোকক এটা চাব টপিক হিচাপে মই ভিডিঅ' আপলোড কৰিম যে ৰাসায়নিক সমীকৰণ কেনেকৈ লিখোঁ, তাৰ ভিডিঅ' বনাম। তাৰপিছত সন্তুলন কেনেকৈ কৰোঁ
এটা ভিডিঅ' বনাম। এতিয়া তোমালোকে বুজি লোৱা যে ৰাসায়নিক সমীকৰণ আমি লিখোঁ এনেকৈ মৌলবিলাকৰ নাম দিয়া থাকিব, মেগনেছিয়াম, তাৰপিছত অক্সিজেন, মেগনেছিয়াম অক্সাইড, এইকেইটা হৈছে বিক্ৰিয়ক আৰু এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া মেগনেছিয়ামৰ সংকেত হৈছে Mg, অক্সিজেনৰ সংকেত হৈছে U, আৰু অক্সিজেন সদায় 2 হিচাপে বহে, অক্সিজেন O2 হিচাপে এনেকৈ বহে, আমি O2 হিচাপে লিখোঁ অক্সিজেনক, আৰু তাৰ ফলত আমাৰ কি হৈ যায় বিক্ৰিয়াজাত পদাৰ্থ মেগনেছিয়াম অক্সাইড। তোমালোকে এতিয়া ওপৰৰ পৰা বুজি লোৱা যে ৰাসায়নিক সমীকৰণ লিখা মানে হৈছে এই এনেকুৱাকৈ তোমালোকৰ নাম দিয়া থাকিব আৰু তাৰে আমি সংকেত হিচাপে এনেকুৱাকৈ লিখিব লাগিব, তাকে আমি ৰাসায়নিক সমীকৰণ লিখা বুলি কওঁ। তাৰপিছত আহে সন্তুলিত ৰাসায়নিক সমীকৰণ। আমি এই যে ৰাসায়নিক সমীকৰণটো লিখিলোঁ, এইফালে মেগনেছিয়াম কেইটা আছে? এটা। অক্সিজেন কেইটা আছে? দুটা। এইফালে মেগনেছিয়াম কেইটা আছে? এটা। এইফালে অক্সিজেন কেইটা আছে? এটা। যেতিয়া বাওপক্ষৰ লগত সোপক্ষৰ মৌলবিলাক একে হ'ব লাগিব। যেতিয়া এইফালে মেগনেছিয়াম এটা আছে তেতিয়া এইফালে মেগনেছিয়াম এটাই হ'ব লাগিব। অক্সিজেন এইফালে দুটা আছে, এইফালে দুটাই হ'ব লাগিব। এইটো এতিয়া আমি সন্তুলন কৰোঁ। সন্তুলন কৰিলে কি হ'ব? এইফালে মেগনেছিয়াম এটা আছে, এইফালেও এটাই হ'ব লাগিব। এইফালে অক্সিজেন দুটা আছে, এইফালে দুটাই হ'ব লাগিব। তেতিয়া আমি সন্তুলন কৰা বুলি কওঁ। এতিয়া এইটো আমি সন্তুলন কৰিবলৈ গ'লে কি হ'ব? আমি অক্সিজেন দুটা কৰিব চাব লাগিব। তো মেগনেছিয়ামৰ আগত 2 দিলোঁ, তেতিয়া এই 2টোৱে আমাৰ মেগনেছিয়ামৰ বুজাইছে, অক্সিজেনৰ বুজাইছে। এতিয়া অক্সিজেন দুটা হৈ গ'ল, অক্সিজেন দুটা হোৱাৰ লগে লগে মেগনেছিয়াম দুটা হৈ গ'ল। তাৰ বাবে আমি কি কৰিম? আকৌ মেগনেছিয়ামৰ আগত 2 লগাই দিম। এইটো আমাৰ সন্তুলন হৈ গ'ল। মেগনেছিয়াম দুটা আছে, অক্সিজেন দুটা আছে, মেগনেছিয়াম দুটা আছে, অক্সিজেন দুটা আছে। তাকে আমি সন্তুলন কৰা বুলি কওঁ। বেলেঞ্চ কেমিকেল ইকুৱেশ্যনছ। তোমালোকক ভালকৈ এটা ভিডিঅ' বনাই কেনেকৈ সন্তুলন কৰোঁ A to Z বুজাই দিম। আজি তোমালোকে ওপৰে এইখিনি বুজি লোৱা। এতিয়া চোৱা, এইটো বিক্ৰিয়াটো জিংক প্লাছ ছালফিউৰিক এচিড আৰু বিক্ৰিয়াজাত পদাৰ্থ হৈছে জিংক ছালফেট প্লাছ হাইড্ৰজেন। এতিয়া তোমালোকে চোৱা যে জিংকৰ সংকেত হৈছে Zn, ছালফিউৰিক এচিডৰ সংকেত হৈছে H2SO4, আৰু জিংক ছালফেটৰ সংকেত হৈছে ZnSO4, আৰু হাইড্ৰজেনৰ সংকেত হৈছে H2। এতিয়া তোমালোকে চোৱা যে এইফালে জিংক এটা আছে, এইফালেও জিংক এটা আছে, এইফালে হাইড্ৰজেন দুটা আছে, এইফালেও হাইড্ৰজেন দুটা আছে, SO4 এইফালে এটা আছে, আৰু SO4 এইফালেও এটা আছে। তোমালোকে দেখিলে যে বাওপক্ষৰ লগত সোপক্ষ মিলি আছে, যে সমান সমান পৰমাণু আছে, গতিকে ইহঁত সন্তুলিত অৱস্থাতে আছে। আমি সন্তুলিত অৱস্থাত তেতিয়া থকা বুলি ক'ম যেতিয়া বাওপক্ষৰ পৰমাণুৰ লগত সোপক্ষৰ পৰমাণু ইকুৱেল হৈ থাকে। চ' এক্সাম্পল, ইফালে যদি 2 হয়, এইফালেও 2 হ'ব লাগিব। বুজিলা? তাৰপিছত আহে আমাৰ যে আমি প্ৰথমতে কি কৰিলোঁ? ৰাসায়নিক সমীকৰণ লিখা শিকিলোঁ, তাৰপিছত সন্তুলিত কৰা, তাৰপিছত আহে তাৰ ভৌতিক অৱস্থাৰ বাবে লিখন, ৰাইটিং চিম্বলছ অফ ফিজিকেল ষ্টেটছ। ইয়াতে কি কৰা হয় যে ৰাসায়নিক বিক্ৰিয়াটো গেছীয় অৱস্থাত হৈছে নে, লিকুইড অৱস্থাত হৈছে নে, একুৱাছ অৱস্থাত হৈছে নে, চলিড অৱস্থাত হৈছে। যেতিয়া আমি ৱাটাৰটো কি হিচাপে পাব পাৰোঁ? গেছীয় হিচাপেও পাব পাৰোঁ, তৰল হিচাপেও পাব পাৰোঁ, জলীয় হিচাপেও পাব পাৰোঁ, গোটা অৱস্থাতো পাব পাৰোঁ। চাপ'জ বৰফ গোটা অৱস্থাত। সেইবাবে আমি কি কৰোঁ যে কোনো এটা বিক্ৰিয়া গেছীয় অৱস্থাত হৈছে নে, তৰল অৱস্থাত হৈছে নে, জলীয় অৱস্থাত হৈছে নে, গোটা অৱস্থাত হৈছে, তাক আমি নিৰ্ণয় কৰিবলৈ এই চিম্বলবিলাক ইউজ কৰোঁ। যদি তৰল অৱস্থাত হয় আমি L ইউজ কৰোঁ, যদি গেছীয় হয় G ব্যৱহাৰ কৰোঁ। এইটো হৈছে গেছিয়াছ, লিকুইড, একুৱাছ এণ্ড চলিড। আমি এনেকৈ চিম্বলবিলাক ইউজ কৰোঁ। চ' এক্সাম্পল তোমালোকে এতিয়া চোৱা যে ইয়াতে আইৰণটো কি অৱস্থাত আছে? চলিড অৱস্থাত আছে, যে গোটা অৱস্থাত আছে, আৰু ৱাটাৰ H2 পানী কি অৱস্থাত আছে? গেছীয় অৱস্থাত আছে, আৰু বিক্ৰিয়াজাত পদাৰ্থ আইৰণ অক্সাইড কি অৱস্থাত আছে? চলিড অৱস্থাত আছে। চলিড মানে হৈছে তোমাৰ গোটা, আৰু হাইড্ৰজেন কি অৱস্থাত আছে? গেছিয়াছ অৱস্থাত, গেছীয় অৱস্থাত আছে। এইটো উদাহৰণৰ পৰা তোমালোকে দেখিলা যে এইটো ৰাসায়নিক বিক্ৰিয়াটো আমি লিখিলোঁ, লিখাৰ পিছত আমি সন্তুলন হৈছে নে চাম, তাৰপিছত আমি কি কৰিম? এইবিলাক চিম্বল ইউজ কৰিম, যিহেতু গেছীয় অৱস্থাত আছে নে, জলীয় অৱস্থাত নে, কি অৱস্থাত আছে সেইটো চাবৰ কাৰণে আমি চিম্বলবিলাক ইউজ কৰিম। তাৰপিছত হ'ব ইয়াৰ তোমালোকক কুৱেশ্যন এনচাৰখিনি তোমালোকক মই দি দিম নেক্সট 3rd ক্লাছ 4th ক্লাছ মানত। তোমালোকে এতিয়া কমেণ্ট কৰি জনাব যে তোমালোকে এইখিনি আগৰখিনি বুজি পাইছে নে নাই। তাৰপিছত তোমালোকক মই পঢ়াম যে এটা ভিডিঅ' বনাই কেনে তোমালোকক দিম যে ৰাসায়নিক সমীকৰণ, এইটো তোমালোকে বুজি পাইছা যে ৰাসায়নিক সমীকৰণ কেনেকৈ লিখোঁ তাৰ বিষয়ে তোমালোকক দিম।
তাৰপিছত তোমালোক সন্তুলন কেনেকৈ কৰোঁ তাৰ বিষয়ে এটা ভিডিঅ' দিম। তোমালোকে এইখিনি বুজি পাইছানে জনাবা কমেণ্টত, আৰু সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। থেংক ইউ।